বেশত থকা এছপিৰ চাৰ্টৰ কলাৰত থাপ মাৰি ধৰিলে আৰু এছপিক প্ৰচণ্ড জোৰেৰে চৰ মাৰিবলৈ চেষ্টা কৰিলে। তেতিয়াই সাধাৰণ বেশত থকা এছপিজনে ইন্সপেক্টৰজনৰ হাতখনত থাপ মাৰি ধৰিলে আৰু বাওঁ হাতেৰে পকেটৰ পৰা আই কাৰ্ডখন উলিয়াই ইন্সপেক্টৰজনক দেখুৱালে। যেতিয়াই আই কাৰ্ডখন ইন্সপেক্টৰজনে দেখিলে তেতিয়াই ইন্সপেক্টৰজনৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গ'ল। ইন্সপেক্টৰজনে দেখিলে এইজন দেখোন এছপি ছাৰ। তাৰপিছত এছপিয়ে নিজৰ ফোনটো উলিয়াই টিমলৈ এটা মিছ কল দিলে। মিছ কল পোৱাৰ লগে লগেই এছপিৰ টিম থানাত আহি উপস্থিত হ'ল। এছপিয়ে ইন্সপেক্টৰৰ চকীত বহিল আৰু বহি সুধিলে, ইন্সপেক্টৰ, এতিয়া মোক আপুনি কওকচোন, এই যুৱতীগৰাকীক আপুনি কি দুখত আটক কৰি আনিলে? এজন সাধাৰণ লোক হৈ থানালৈ যাম। কেনেকৈ ইন্সপেক্টৰে সাধাৰণ মানুহৰ সৈতে ব্যৱহাৰ কৰে সেইখিনিও মই জানিব লাগিব, কাৰণ আৰক্ষী সাধাৰণ নাগৰিকৰ বাবে বন্ধু হ'ব লাগিব। ইন্সপেক্টৰে কেনেদৰে সাধাৰণ নাগৰিকৰ সৈতে কথা পাতে সেয়া মই জানিবৰ কাৰণেই মই এজন সাধাৰণ নাগৰিক হৈ থানাৰ ভিতৰলৈ যাম। এছপিয়ে কি কৰিলে, সাধাৰণ এটা পুৰণা চাৰ্ট পিন্ধিলে আৰু এখন লুঙি পিন্ধিলে, মুখত মাস্ক লগালে আৰু নিজৰ টিম লৈ সেই নিৰ্দিষ্ট থানাখনত গৈ উপস্থিত হ'ল। থানাৰ 500 মিটাৰমান দূৰতেই এছপিয়ে নিজৰ টিমটোক ৰ'বলৈ নিৰ্দেশ দিলে আৰু নিজৰ টিমক ক'লে, যদি মোৰ থানাৰ ভিতৰত তোমালোকক প্ৰয়োজন হয় মই তোমালোকক মাতিম, তেতিয়া তোমালোক গ'লেই হ'ব। এতিয়া মই এনেদৰেই সাধাৰণভাৱে থানাৰ ভিতৰলৈ যাম। যদি থানাৰ ভিতৰত মোৰ কিবা তোমালোকক প্ৰয়োজন হয় মই এটা মিছ কল মাৰিম, মিছ কলটো পোৱাৰ লগে লগে তোমালোক থানাৰ ভিতৰলৈ সোমাই যাবা। এছপিয়ে সাধাৰণভাৱে চাৰ্ট, লুঙি আৰু মুখত মাস্কখন লগাই থানাৰ ভিতৰলৈ সোমাই গ'ল। থানালৈ সোমাই যোৱাৰ সময়তে বাহিৰত সংগীতাৰ ভাতৃ আৰু দেউতাকক এছপিয়ে লগ পালে। এছপিয়ে তেওঁলোকক সমস্ত কথা সুধিলে। দেউতাকে ক'লে, মোৰ ছোৱালীজনীৰ নাম সংগীতা আৰু তেওঁক মিছা গোচৰত আৰক্ষীয়ে আটক কৰি আনিছে, কাৰণ মোৰ ছোৱালী চুৰি কৰা বিধৰ একেবাৰে নহয়। তাই যিটো কাম কৰে খুব সততাৰে কৰে। নিজৰ জীয়েকৰ কথা কৈ দেউতাকৰ চকুলো ওলাইছে। বাপেকে কন্দা দেখি পুতেকেও কান্দিবলৈ ধৰিলে। এছপিৰ সন্মুখত বাপেক পিতেক দুয়োৱে উচুপি উচুপি কান্দি সংগীতাক মুকলি কৰি দিবলৈ অনুৰোধ জনালে। এছপিয়ে সংগীতাৰ বাপেক আৰু ভায়েকক সান্তনা দিলে আৰু ক'লে, তোমালোকে খন্তেক ধৈৰ্য ধৰা, মই যেতিয়া আহিয়ে গ'লো এতিয়া সকলো ঠিক হৈ যাব। সংগীতাৰ দেউতাকক এছপিয়ে সান্তনা দি ক'লে, আপুনি একেবাৰে চিন্তা নকৰিব, মই আহিছোঁ যেতিয়া আপোনালোকৰ ছোৱালীৰ একো নহয়। এছপিয়ে তাৰপিছত থানাৰ ভিতৰলৈ সোমাই গ'ল। এজন হাবিলদাৰে চিনি নাপাই এছপিক ৰখাবলৈ চেষ্টা কৰিছে। হাবিলদাৰজনে ক'লে, কোন হয় তই, থানালৈ এনেকে সোমাই আহিছ যে? তেতিয়া এছপিয়ে ক'লে, আপোনালোকৰ ছাৰে এতিয়া যিজনী ছোৱালীক আটক কৰি আনিছে মই তেওঁৰ খুৰাক, মই ইন্সপেক্টৰ ছাৰৰ সৈতে কথা পাতিবলৈ থানালৈ আহিছোঁ। তাৰপিছত হাবিলদাৰজনে এছপিক ভিতৰলৈ সোমাবলৈ অনুমতি দিলে। এছপিয়ে থানাৰ ভিতৰলৈ সোমাই গৈ প্ৰথমেই ইন্সপেক্টৰৰ কোঠালৈ গ'ল আৰু ইন্সপেক্টৰক অনুৰোধ কৰিবলৈ ধৰিলে। ক'লে, ছাৰ, আপুনি কিছু সময় পূৰ্বে যিগৰাকী যুৱতীক আটক কৰি আনিছে তেওঁ একেবাৰে নিৰ্দোষী। তেওঁ তেনেকুৱা কোনো অপৰাধ কৰা নাই, কাৰণ তেওঁ এনেকুৱা কেতিয়াও কৰিবই নোৱাৰে। ইন্সপেক্টৰে যেতিয়া এই কথাখিনি শুনিলে ইন্সপেক্টৰে ক'লে, তই ছোৱালীজনীৰ হৈ চাফাই দিবলৈ তই কোন? তেতিয়া এছপিয়ে ক'লে, আপুনি যিগৰাকী যুৱতীক আটক কৰি আনিছে মই তেওঁৰ খুৰাক, সেইবাবেই তেওঁক মুকলি কৰিবলৈ মই নিজেই থানালৈ আহিছোঁ। ইন্সপেক্টৰে সুধিলে, তই কি কাম কৰ? তেতিয়া এছপিয়ে ক'লে, মই শাক পাচলি বিক্ৰী কৰোঁ। বাছ ষ্টেণ্ডৰ সমীপতেই মোৰ এখন শাক পাচলিৰ ঠেলা আছে, তাতেই মই শাক পাচলি বিক্ৰী কৰোঁ। তেতিয়া এছপিয়ে ক'লে, আমাৰ ইমান বেয়া দিন আহিলেনে? এজন শাক পাচলিৰ বেপাৰীয়ে আমাক ক'ব কোনজন দোষী আৰু কোনজন নিৰ্দোষী? আমি দেখোন একো নকৰিলেও হ'ব। সাধাৰণ বেশত থকা এছপিয়ে ইন্সপেক্টৰক ক'লে, ছাৰ, তেনেকুৱা কোনো কথা নাই। এছপিয়ে ক'লে, যদি ছাৰ ছোৱালীজনীয়ে ভুলো কৰিছে তেতিয়াও কিন্তু আপুনি ভুল কৰিছে। আপুনি কোনো উচিত কাম কৰা নাই। সন্ধিয়া সময়ত এগৰাকী যুৱতীক আপুনি এনেদৰে লকআপত ভৰাই ৰাখিব নোৱাৰে। ৰাতিৰ সময়ত কেৱল আপুনি তেওঁক সোধা পোছাহে কৰিব পাৰিব, আপুনি তেওঁৰ তালাচী ল'ব পাৰিব, কিন্তু এনেদৰে তেওঁক আপুনি ৰাতি লকআপত ভৰাই থ'ব নোৱাৰে। এই কথাখিনি শুনাৰ পিছত ইন্সপেক্টৰজনৰ খং উঠিল। ইন্সপেক্টৰে সাধাৰণ বেশত থকা এছপিক উদ্দেশ্যি ক'লে, আৰে, তই দেখোন বহুত আইনৰ কথা জান। তোকো মানে মই ভালদৰে এতিয়া আইন শিকাব লাগিব। তেতিয়া সাধাৰণ বেশত থকা এছপিয়ে ইন্সপেক্টৰক ক'লে, ছাৰ, ইয়াত আইন জনাৰ কি কথা আছে, কি প্ৰয়োজন আছে? এইটোতো সকলো মানুহেই জানে আপুনি এগৰাকী নাৰীক এনেদৰে ৰাতি লকআপত ভৰাই থ'ব নোৱাৰে। তেতিয়া সাধাৰণ বেশভূষাত থকা এছপিক উদ্দেশ্যি ইন্সপেক্টৰে ক'লে, আৰে ভাই, এই বহুত ডাঙৰ মানুহৰ লগত পাংগা লৈছে, সেইবাবে এই যুৱতীগৰাকীক আমি এনেকৈ এৰিব নোৱাৰোঁ। আৰু তই যদি মোক ৰিকুৱেষ্টটো কৰ মই তাইক তেনেকৈ এৰি দিব নোৱাৰোঁ, আৰু মোক যদি তই বেছি আইন শিকাবলৈ যাৱ তেন্তে মই তোকো এতিয়াই লকআপত ভৰাই থ'ম। তেতিয়া এছপিয়ে ক'লে, এনেকৈ আপুনি মোক কেনেকৈ লকআপত ভৰাই থ'ব? কাৰণ মইতো একো অপৰাধ কৰাই নাই। তেনেস্থলত আপুনি মোক লকআপত কেনেকৈ ভৰাব পাৰিব? তেতিয়া ইন্সপেক্টৰে ক'লে, ভুল থাকক বা নাথাকক, মই তই ভুল কৰাটো প্ৰমাণ কৰি দিম। তাৰপিছত প্ৰমাণ মই নিজেই দেখুৱাম।
যদি আৰু বেছি কথা কওঁ তোক এতিয়াই মই লকআপত ভৰাই থম। তেতিয়া এছপিয়ে ক'লে আপুনি এনেকুৱা কৰিব নোৱাৰে ইন্সপেক্টৰ ছাৰ, কাৰণ আপুনি আইনৰ ৰক্ষক হৈ আপুনি এনেদৰে আইন ভৰিৰে মোহাৰিব নোৱাৰে, কাৰণ আপোনালোকক আমাৰ সেৱাৰ বাবে চৰকাৰে ইয়াত দৰমহা দি ৰাখিছে। সাধাৰণ মানুহৰ সমস্যাসমূহ সমাধানৰ কাৰণেহে চৰকাৰে আপোনালোকক দৰমহা দি ৰাখিছে ইন্সপেক্টৰ ছাৰ, আৰু ইয়াৰ সুযোগ লৈ আপুনি নিজৰ মনৰ খুচিত যি টি কৰিব নোৱাৰিব ছাৰ। এই কথাখিনি শুনাৰ পিছত ইন্সপেক্টৰজনৰ প্ৰচণ্ড খং উঠিল। লগে লগে তেওঁ বহি থকা চকীৰ পৰা উঠিল আৰু খঙতে আহি সাধাৰণ মানুহৰ বেশত থকা এছপিৰ চাৰ্টৰ কলাৰত থাপ মাৰি ধৰিলে আৰু এছপিক প্ৰচণ্ড জোৰেৰে চৰ মাৰিবলৈ চেষ্টা কৰিলে। তেতিয়াই সাধাৰণ বেশত থকা এছপিজনে ইন্সপেক্টৰজনৰ হাতখনত থাপ মাৰি ধৰিলে আৰু বাওঁ হাতেৰে পকেটৰ পৰা আই কাৰ্ডখন উলিয়াই ইন্সপেক্টৰজনক দেখুৱালে। যেতিয়াই আই কাৰ্ডখন ইন্সপেক্টৰজনে দেখিলে তেতিয়াই ইন্সপেক্টৰজনৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গ'ল। ইন্সপেক্টৰজনে দেখিলে এইজন দেখোন এছপি ছাৰ। তাৰপিছত এছপিয়ে নিজৰ ফোনটো উলিয়াই টিমলৈ এটা মিছ কল দিলে। মিছ কল পোৱাৰ লগে লগেই এছপিৰ টিম থানাত আহি উপস্থিত হ'ল। এছপিয়ে ইন্সপেক্টৰৰ চকীত বহিল আৰু বহি সুধিলে, ইন্সপেক্টৰ, এতিয়া মোক আপুনি কওকচোন এই যুৱতীগৰাকীক আপুনি কি দোষত আটক কৰি আনিলে? ইন্সপেক্টৰজনে কোনো উত্তৰ দিব পৰা নাই। এছপিৰ সন্মুখত মনে মনে থিয় হৈ আছে। এছপিয়ে পুনৰ ক'লে, ইন্সপেক্টৰ, মই আপোনাক কি কৈ আছো সেয়া আপুনি শুনা নাই নে ইচ্ছা কৰি আপুনি উত্তৰ দিয়া নাই? ইন্সপেক্টৰজনে হঠাৎ তেতিয়া সম্বিত ঘূৰাই পালে আৰু সি ক'লে, ছাৰ কওকচোন, মই শুনিছো আপুনি কি কৈছে। এছপিয়ে পুনৰ ক'লে, মই আপোনাক সুধিছো আপুনি ছোৱালীগৰাকীক কিয় আটক কৰি আনিলে? তেতিয়া ইন্সপেক্টৰে ক'লে, ছাৰ এই ছোৱালীজনীয়ে এজন যুৱকৰ গাড়ীৰ পৰা গহনা চুৰি কৰাৰ চেষ্টা কৰিছিল আৰু সেই অভিযোগতেই মই এই ছোৱালীজনীক আটক কৰি থানালৈ লৈ আহিছো। এছপিয়ে ক'লে, মোক আপুনি এটা কথা কওকচোন, পুলিচত আপোনাৰ কিমান দিন হ'ল? ইন্সপেক্টৰে ক'লে, ছাৰ 12 বছৰ হ'ল। এছপিয়ে তেতিয়া ক'লে, 12 বছৰ আপুনি চাকৰি কৰিলে, এই 12 বছৰত আপোনাৰ সেই ন্যূনতম জ্ঞানখিনিও নাইনে? ৰাতি এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰোঁতে মহিলা আৰক্ষী লগত লৈ যাব লাগে আৰু ৰাতি এগৰাকী মহিলাক এৰেষ্ট কৰি আনি আপুনি এনেদৰে লকআপত কেনেকৈ ৰাখিব পাৰিলে? এয়াতো একেবাৰে আইন বিৰুদ্ধ কথা। তাৰপিছত এছপিয়ে লগে লগে থানাৰ কমপ্লেইন ৰেজিষ্টাৰখন আনিবলৈ নিৰ্দেশ দিলে। সেই কমপ্লেইন ৰেজিষ্টাৰখনত যুৱতীগৰাকীৰ বিৰুদ্ধে কিবা অভিযোগ আছে নেকি সেয়া চাবলৈ ধৰিলে এছপিয়ে, কিন্তু সেই কমপ্লেইন ৰেজিষ্টাৰখনত কোনো ধৰণৰ তেনেকুৱা অভিযোগ উল্লেখ নাছিল। তেতিয়া পুনৰ এছপিয়ে ইন্সপেক্টৰক ক'লে, ইন্সপেক্টৰ, ইয়াত দেখোন কোনো কমপ্লেইনেই নাই যুৱতীগৰাকীৰ বিৰুদ্ধে। এই যুৱতীগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ দেখোন এই ৰেজিষ্টাৰত লিপিবদ্ধই নাই। কি ভিত্তিত আপুনি এই যুৱতীগৰাকীক এৰেষ্ট কৰিলে? তেতিয়া ইন্সপেক্টৰে ক'লে, এজন প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰৰ গাড়ীৰ পৰা যুৱতীগৰাকীয়ে গহনা চুৰি কৰিব বিচাৰিছিল। তেওঁ মোক ফোন কৰি এই বিষয়ে জনাইছিল আৰু মই সেই খবৰৰ ভিত্তিতেই ঘটনাস্থলীৰ পৰা এই যুৱতীগৰাকীক এৰেষ্ট কৰি থানালৈ লৈ আহিলো। এছপিয়ে তেতিয়া ইন্সপেক্টৰক আইন মনত পেলাই দিলে। মৌখিক কমপ্লেইনৰ ভিত্তিত আমি কোনো ধৰণৰ একশ্যন ল'ব নোৱাৰো বুলি আপুনি নাজানে নেকি? কোনো ধৰণৰ লিখিত অভিযোগ অবিহনে আপুনি যুৱতীগৰাকীক এৰেষ্ট কেনেকৈ কৰিলে? এছপিয়ে ক'লে, এতিয়াই আপুনি এই যুৱতীগৰাকীক থানাৰ পৰা যাবলৈ দিয়ক, তেওঁক এৰি দিয়ক। লকআপৰ পৰা ওলাই সংগীতাই এছপিক যেতিয়া দেখিলে এছপিৰ ফালে তাই চাই ৰ'ল, কাৰণ তাই বিশ্বাসেই কৰিব পৰা নাছিল এজন সাধাৰণ ব্যক্তিয়ে এনেদৰে ইমানখিনি কাম কৰিব পাৰিব। কাৰণ এছপিয়ে যি বেশভূষাত আছিল তেওঁক সাধাৰণ মানুহ যেনেই লাগিছিল, কিন্তু যেতিয়া তেওঁ থানাৰ পৰা ওলাই গৈ নিজৰ পিতৃ আৰু ভাতৃৰ পৰা জানিব পাৰিলে বেশ ধৰিহে এছপি সেই থানালৈ আহিছিল, তেতিয়াই ন্যায় ব্যৱস্থাৰ প্ৰতি সংগীতাৰো যথেষ্ট বিশ্বাস হ'ল। তাৰপিছতেই থানাৰ পৰা সংগীতা দেউতাক আৰু ভায়েকৰ সৈতে গুচি গ'ল। ইফালে এছপিয়ে এই ঘটনাৰ বাবে সেই থানাখনৰ ইন্সপেক্টৰক ছাছপেণ্ড কৰিলে। ইন্সপেক্টৰজনে এছপিক বহুত বেছি অনুৰোধ কৰিছিল, কিন্তু এছপিয়ে স্পষ্টকৈ ক'লে, ইন্সপেক্টৰ, আপুনি যি কৰিলে এয়া একেবাৰে আইন বিৰুদ্ধ আৰু আপোনাৰ দৰে আৰক্ষীয়ে আমাৰ পুলিচ ব্যৱস্থাটোক যথেষ্ট বদনামী কৰিছে, গতিকে আপোনাৰ বিৰুদ্ধে এনকুৱাৰী হ'ব। আপোনালোকৰ দৰে আৰক্ষীৰ কাৰণেই সাধাৰণ মানুহ থানালৈ আহিবলৈ ভয় কৰে। সাধাৰণ মানুহে ভাবে পইচা নিদিলে আৰক্ষীয়ে কামেই নকৰে, গতিকে আপোনালোকৰ দৰে মানুহ এই আৰক্ষী ব্যৱস্থাটোৰ প্ৰতিয়েই অত্যন্ত ভয়াৱহ। কাৰণ আৰক্ষীক দেখি মানুহৰ কেতিয়াও ভয় লাগিব নালাগে, নিজকে নিৰাপদ অনুভৱ কৰিব লাগে। আৰক্ষীৰ ওচৰত এজন সাধাৰণ মানুহে অন্তৰত বিশ্বাস জন্ম হ'ব লাগে যে আৰক্ষী আছে, আমাক সহায় কৰিব। সকলোৱে ৰক্ষক বুলি আৰক্ষীক ভাবিব পৰা পৰিৱেশ এটা তৈয়াৰ হ'ব লাগিব। কিন্তু আপোনালোকৰ দৰে মানুহে সমগ্ৰ ব্যৱস্থাটোকেই বদনামী কৰিছে। ইন্সপেক্টৰজনক ছাছপেণ্ড কৰি সেইখিনি কথা কৈ থানাৰ পৰা ওলাই গ'ল এছপি। তাৰ পিছদিনা আৰক্ষী অধীক্ষকজনে সংগীতাৰ দেউতাক আৰু ভাতৃক তেওঁৰ কাৰ্যালয়লৈ মাতি পঠিয়ালে আৰু এছপিয়ে ক'লে, যিজন প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰই আপোনালোকৰ যুৱতীগৰাকীৰ লগত এনেকুৱা কৰিলে, আপোনালোকে তেওঁৰ বিৰুদ্ধে মানহানি গোচৰ তৰক। এছপিৰ মুখেৰে এই কথাখিনি শুনি সংগীতাৰ দেউতাকে ক'লে, ছাৰ থাকক দিয়ক, তেওঁলোক বহুত বেছি ডাঙৰ মানুহ, তেওঁলোক হাত দীঘল মানুহ,
যথেষ্ট শক্তিশালী মানুহ আমাৰ দৰে সৰু মানুহে তেওঁলোকৰ বিৰুদ্ধে আমি কেনেকৈ যুঁজিম আৰক্ষী অধীক্ষকজনে ক'লে আপুনি সেইবোৰক লৈ চিন্তা কৰিব নালাগে মই আপোনাৰ লগত আছো আপোনালোকে কেৱল মানহানি গোচৰ তৰক প্ৰতি মুহূৰ্তত মই আপোনালোকৰ লগত থাকিম আৰক্ষী অধীক্ষকজনে অভয়বাণী দিয়াৰ পিছত সংগীতাৰ দেউতাক আৰু ভাতৃয়ে এই কথাটো মানি ল'লে আৰক্ষী অধীক্ষকজনে কোৱা অনুসৰিয়ে প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে তেওঁলোকে আদালতত এই গোচৰৰ বিচাৰ আৰম্ভ হ'ল তাৰ পৰৱৰ্তী সময়ত সংগীতাই সেই মলটোত পুনৰ কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু সেই মলটোৰ পাৰ্কিং প্লেচত আগৰ দৰে কাম কৰি জীৱন পাৰ কৰিলে সংগীতাই এজন সৎ আৰক্ষী বিষয়াৰ কাহিনী আজি আমি আপোনালোকৰ সন্মুখত তুলি ধৰিলো আৰক্ষী বিষয়াজনৰ সন্দৰ্ভত আপোনাৰ মতামত কি আপুনিও ভাবেনে এনেকুৱা সৎ আৰক্ষী বিষয়া আজিও বিদ্যমান হৈ আছে আপুনি এনেকুৱা সৎ আৰক্ষী বিষয়াক কেতিয়াবা লগ পাইছেনে আপোনাৰ অনুভৱ কমেন্ট বক্সত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আমি আপোনালোকৰ প্ৰতিটো মতামত অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰোঁ